হাই গাইজ স্বাগতম জনাইছোঁ মিষ্টাৰ নাজিম ৰহমান বয়িং চেনেললৈ। চ' আজি মই আগতে এটা ভিডিঅ' দেখুৱাইছিলোঁ আপোনাৰ যিখন মাহমতৰ ডিলাৰ্ছ আছিলে। চ' ডিলাৰ্ছত মই আহিছোঁ, ইয়াৰ গাড়ী আছে মোৰ পিছফালে দুখনকৈ সম্পূৰ্ণ নতুন নতুন গাড়ী আছে। চ' ইয়াৰে মানে এখন আজি দিব তেওঁলোকে। চ' তেওঁলোকে যে দিব, চ' তেওঁলোকৰ লগত কথা পাতিম, মানে কি ধৰণে দিছে, ফাইনেন্সত লৈছে নে কি নে সম্পূৰ্ণ কেছ পইচাত লৈছে, আমি কথা পাতিম সকলোখিনি। চ' আপোনালোকক দেখুৱাই যাম। এতিয়া চাব আপোনালোকে গাড়ীকেইখন ইয়াতে আছে। এইখন হৈছে গাড়ী, হয়তো তেওঁলোকে কথা পাতি আছে। যিজন লোৱাজন ল'ব গ্ৰাহকজন তেওঁলোকৰ আছে ইয়াতে, তেওঁলোকৰ লগতো মই কথা পাতি দেখুৱাই দিম আপোনালোকক। চ' হয়তো গাড়ীখনৰ কিবা অলপ ৰিপেয়াৰিঙৰ কাম আছিলে চাগে। চ' তেওঁ সম্পূৰ্ণখিনি কৰি আছে। যিখন নতুন গাড়ী কিছুমান ফিটিঙৰ কাম আছিলে, চ' তেওঁলোকে সম্পূৰ্ণ কৰি আছে, সম্পূৰ্ণ ইয়াত ফিটিং কৰি দিয়ে। কিন্তু গাড়ীখনৰ আপোনাৰ যিজনে লৈছে তেওঁলোকে কৈছিলে যে অকণ মডিফাই কৰিব কৈছিলে। চ' গাড়ীখন মই আপোনাক দেখুৱাই দিম কেনেকুৱা ধৰণৰ মডিফাই কৰিছে তেওঁলোকে। যেনেকুৱা ধৰণৰ মডিফাই কৰিছে আপোনালোকক মই সম্পূৰ্ণখিনি দেখুৱাই দিম। চ' চাই থাকিব, এয়া সম্পূৰ্ণখিনি দোকানখন দেখুৱাইছোঁ আপোনালোক, যিখন ডিলাৰ আছিলে ডিলাৰখন সম্পূৰ্ণ দেখুৱাই দিছোঁ। তাৰ লগতে মই আপোনালোকক দেখুৱাম যিজনে ল'ব তেওঁৰ লগতে কথা পাতিম। লগতে আমাৰ যিজন অনাৰজন আছে, এই ডিলাৰখনৰ অনাৰজন আছে, অনাৰজনৰ লগতে আমি কথা পাতিম। আগতে বা আপোনালোকক কথা পাতি এবাৰ দেখুৱাইছোঁ, কিন্তু এবাৰ মই কথা পাতিম যে তেওঁ কি ধৰণে গাড়ীখন দিলে, সকলোখিনি মই আপোনালোকক দেখুৱাই দিম। এতিয়া চাব আপোনালোকে। চ' এয়া মই আছোঁ ডিলাৰখনত, আপোনালোকক দেখুৱাই দিলোঁ সম্পূৰ্ণ। আৰু মানে যিজনে গাড়ীখন ল'ব তেওঁ আমাৰ লগতে আছে, কথা পাতিম। কিন্তু তেওঁৰ আগতে আমাৰ ডিলাৰৰ মালিকজনে, মানে ডিলাৰ অনাৰজনে এটা সম্বৰ্ধনা অনুষ্ঠান কৰিব। চ' তেওঁক এটা সম্বৰ্ধনা যাচিব, এয়া চাওক সম্পূৰ্ণকৈ নতুন গাড়ী লওক। চ' আমাৰ ফালৰ পৰা তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া চাবিটো তেওঁলোকক দি দিছে সম্পূৰ্ণখিনি। চ' আমাৰ ফালৰ পৰা তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে তেওঁ গাড়ীখন চলাওক, সম্পূৰ্ণভাৱে চলাওক। এতিয়া আমি তেওঁৰ লগত অকণমান সময় কথা পাতিম। দাদা, আপোনাৰ সম্পূৰ্ণ নামটো কি? কি ক'লে? খৰ্গেশ্বৰ বড়ো। চ' গাড়ীখন আপুনি লৈছে নহয় জানো? আপুনি কেছ পইচা দি লৈছে নে ডাউন পে'মেণ্ট লৈছে? ডাউন পে'মেণ্ট আপোনালোকে কিমান দিছে? 1,10,000। চ' 1,10,000 ডাউন পে'মেণ্ট দিছে। আৰু বাকীখিনি আপোনাৰ ডিলাৰৰ অনাৰ লগত মই কথা পতাই দিম কি চিষ্টেমত দিব। চ' আগতে মই দেখুৱাই দিছোঁ আপোনালোকে, বা আপোনালোকে ইয়াতে গাড়ীখন লৈছে মানে আগতে ল'ম বুলি আশা কৰি আছিলে নে নতুনকৈ কিবা মাইনত আহিলে ল'ম বুলি পেলাই? নাই, আগৰ পৰাই এইটো মানে মাইনত কিবা কৰি আছে আৰু আগৰ পৰা ভাবিছিলে ন? আগতে বেলেগ গাড়ী চলাইছিলোঁ, বেলেগ গাড়ী বিক্ৰী কৰি তাৰপিছত মোৰ মাইনত যিটো চলি আছিল সেইটো মানে মই বনাব দিলোঁ আৰু ইয়াতে। চ' এওঁ ক'লে যিহেতু আগতে তেওঁ বেলেগ গাড়ী চলাই আছিলে, যিহেতু সকলোৱে গম পায় এতিয়া বৰ্তমান সময়ত বেটাৰী গাড়ীৰ চাহিদা, ই ৰিক্সাৰ যি চাহিদা আছিলে বহুতখিনি বাঢ়িছে। চ' সেইটো কাৰণে আপোনালোকে যদি ল'ব ইচ্ছা কৰে মই ডিলাৰখনৰ সম্পূৰ্ণ এড্ৰেছ দি দিম আপোনালোকক। লগতে ডেছক্ৰিপশ্যনত তেওঁৰ নাম্বাৰসমূহ, আমাৰ যিজন অনাৰ আছে অনাৰজনৰ নাম্বাৰ দি দিম মই, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু গাড়ীখনৰ এটা মডিফাই কৰা হৈছিলে, মডিফাই মই দেখুৱাই দিম। লগতে অনাৰজন আছিলে, অনাৰজনৰ লগত মই অকণমান কথা পাতিম। চ' দাদা, আপুনি গাড়ীখন দিলে নহয় জানো আজি? হয়, মাত্ৰ দিলোঁ গাড়ীখন। হয়, এই গাড়ীখন কি কোম্পানী গাড়ীটো? এইটো ময়ূৰী কোম্পানী গাড়ী। ময়ূৰী কোম্পানী নহয় জানো? হয়, 130 এম্পিয়াৰৰ বেটাৰী, 1 বছৰ ৱাৰেণ্টি আছে বেটাৰী। 1 বছৰৰ আগতে যদি বেটাৰীটো কিবা হয় ৰিপ্লেচ পাই যাব লগে লগে। আৰু মটৰ কণ্ট্ৰলাৰ কণ্ট্ৰলাৰ সেইবিলাকো আছে, সকলোখিনি ৱাৰেণ্টি থাকে নহয়? ৱাৰেণ্টি আছে। কিমান দিনৰ? 1 বছৰ। চ' গমেই পাইছে এওঁ গাড়ীখন মডিফাই কৰিছিলে। চ' সম্পূৰ্ণখিনি আপোনালোকে ৱাৰেণ্টি সহকাৰে গাড়ীখন লৈ যাব পাৰিব। লগতে ফাইনেন্সিয়েলটো ল'ব পাৰে। ফাইনেন্সত ল'ব লগা হ'লে মিনিমাম কিমান দিব লাগিব? মিনিমাম গাড়ীখনৰ ওপৰত 50,000 টকা লোন হয়, তথাপি বিনা ইণ্টাৰেষ্টত। বিনা ইণ্টাৰেষ্টত এইটো 6 মাহৰ ভিতৰত দিব লাগিব। যিখিনি পইচা থাকে সেইখিনি পইচা 6 মাহৰ ভিতৰত যোনটো মাহত যিখিনি পাৰে দি গ'লে হ'ল। কোনো ফাইনেন্সিয়েলি হিচাপে নহয়, তেখেতক তাৰমানে ধাৰ দিয়া হিচাপে হৈ আছে। তেখেতে যদি 6 মাহৰ পৰা 7 মাহ যদি ক্লিয়াৰ নকৰে তেতিয়াহ'লে তেখেতৰ কিবা এটা ফাইন লাগিব। চ' আপোনালোকে গমেই পালে, সম্পূৰ্ণখিনি কৈ দিলে। এয়া ফাইনেন্সৰ যিখিনি সুবিধা আছে সকলো ফাইনেন্সৰ সুবিধা আছে। লগতে আপোনালোকৰ গেৰেজত ৰিপেয়াৰিং হয় নহয় জানো? ৰিপেয়াৰিং, ছাৰ্ভিচিং, পাৰ্টছ চব এভেইলেবল। হয়, সকলোখিনি এভেইলেবল আছে ইয়াতে। চ' আপোনালোকে আহিব পাৰে। ইয়াৰ পৰা নতুন গাড়ী যদি লওঁ বুলি ভাবে আপোনালোকে আহক। লগতে দাদা, আপুনি গাড়ীখনৰ লগত কি পাইছে? আকৌ চাৰ্জাৰ আছে নহয় জানো? গাড়ীখনৰ চাৰ্জাৰ আছে, জেক আছে। সম্পূৰ্ণখিনি ইয়াত দিয়া আছে। লগতে পিছফালে আপোনাৰ এক্সপায়াৰ টায়াৰ লাগি আছে সম্পূৰ্ণখিনি। লগতে আপোনাৰ গাড়ীখনৰ এটা ফেচিলিটি আছে, আপোনাক মই বাহিৰত যেতিয়া উলিয়াব অকণমান আপোনাক দেখুৱাই দিম মই। সম্পূৰ্ণ চাবিটো এবাৰ অন কৰি দিয়কচোন আপোনালোকে। চাবিটো অন কৰি দেখুৱাই দিম, সম্পূৰ্ণ লাইটখিনি দিব। এয়া আপোনালোক দেখুৱাই দিছোঁ। গাড়ীখন তেওঁ অন কৰিব, অন কৰি পেলাই আপোনালোক দেখুৱাই দিছে। এয়া চাইডত আপোনালোকে গাড়ীখন অন কৰিব। তেওঁ অন কৰাৰ পিছত যিখিনি
যদি আপোনালোকে কোনোবাই গাড়ী ল'ম বুলি ভাবি আছে ই ৰিক্সা ল'ম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকে আহিব পাৰে চ' ইয়াক ডিলাৰৰ এড্ৰেছটো মই দি দিম সম্পূৰ্ণ চাইনবোৰ্ডখন মই দেখুৱাই দিম আৰু আপোনালোকে যদি ল'ব ইচ্ছা কৰে এইটো আপোনাৰ বেক হৰ্ণৰ চাউণ্ডটো হয় সম্পূৰ্ণ বেক ৰিংটন আছে আৰু আপোনাক মই এটা ভাল বস্তু দেখুৱাই দিম ইয়াতে এটা বেক কেমেৰা লাগি আছে আপোনালোকক দেখুৱাই দিম মই অকণমান সময়ৰ কাৰণে এইটো আপোনাৰ সম্পূৰ্ণ বেকটো দেখা পোৱা যায় এখন ডিছপ্লে লাগি আছে ইয়াতে এই ডিছপ্লেখনত আপোনাৰ যিটো বেক চাইডটো দেখা পোৱা যায় সম্পূৰ্ণখিনি লগতে ইয়াতে আপোনাৰ যিখিনি ফায়াৰৰ সম্পূৰ্ণখিনি ফেচিলিটি দিয়া আছে ক'ৰবাত যদি ধৰক ৱাৰিং শ্বৰ্ট হয় কিবা কাৰণত আপোনাৰ হয়তো মানে অগ্নি লাগিব পাৰে চ' অগ্নিৰ কাৰণে সম্পূৰ্ণ অগ্নি নিৰ্বাপক এইটো ব্যৱস্থা দিয়া আছে ফায়াৰৰ কাৰণে এইটো আপোনালোকে দেখিবলৈ পাইছে আৰু ইফালেও আপোনাৰ সকলোখিনি পানী বটল থোৱা ঠাই আছে ইফালে দেখুৱাই দিছোঁ ইয়াতে পানী বটল বা ওপৰৰ ফালে সম্পূৰ্ণ লাইট আছে গাড়ীৰ ভিতৰটো দেখুৱাই দিছোঁ মই আৰু ভিতৰটো এটা মডিফাই কৰিছে আপোনালোকক দেখুৱাই দিছোঁ ৰ'ব 1 মিনিট সময় আপোনালোক এই মডিফাইটো দেখুৱাই দিছোঁ কিন্তু কিছুমান গাড়ীত আপোনালোকে চাব পাৰে আপোনালোকৰ কি হয় মানে ছিটবিলাক মানে উল্টাকৈ থাকে ইয়াত কিন্তু আপোনাৰ ছিষ্টেমটো বেলেগ হৈছে অলপ এয়া হৈছে সম্পূৰ্ণ গাড়ীখন আপোনালোকক দেখিবলৈ পাইছে কিন্তু ইয়াত যিটো মডিফাই মই কৈছিলোঁ কিছুমান গাড়ী অন্য এখন গাড়ী দেখুৱাম আৰু সেইখনৰ তুলনাত আপোনালোকে নিজেই গম পাব এইখন কেনেকুৱা আপোনাৰ ডিফাৰেঞ্চ আছে এইটো সম্পূৰ্ণ ড্ৰাইভাৰৰ ছিটটো আপোনাৰ যিজনে চলাব তেওঁৰ কাৰণে এইটো ছিট হয় আৰু সম্পূৰ্ণখিনি ইয়াত অন কৰা আছে গাড়ী আপোনালোকক মই দেখুৱাই দিছোঁ সম্পূৰ্ণ গাড়ী অন হৈ আছে আৰু এইখন হৈছে আপোনাৰ গাড়ীখন এইটো ড্ৰাইভাৰ যিজনে চলাব ড্ৰাইভাৰৰ ছিট হয় এইটো আৰু ইয়াৰ পিছত লগত যিটো ছিট থাকে সম্পূৰ্ণখিনি মানে একেলগে লাগি থাকে কিন্তু উল্টা ফালে বহিব লাগে কিন্তু এইটো সম্পূৰ্ণ বিশেষ মানে নতুনকৈ মডিফাই কৰিছে এইটো ছিটো আপোনাৰ মানে কিছুমান মহিলা মানুহ বহিলে মানে কি হয় মূৰ ঘূৰাই বুলি কয় ওলোটাকৈ বহিলে কিন্তু ইয়াতে সম্পূৰ্ণখিনি আপোনাৰ বিপৰীতমুখী সম্পূৰ্ণখনে মানে আগফালে আপোনালোকে মুখ কৰি যাব পাৰিব এইখন গাড়ী আৰু লগতে আপোনালোকে এই তিনিটা ছিট একেলগে দেখুৱাই দিছোঁ চাওক সম্পূৰ্ণ মানে এক চাইডতে আছে আপোনালোকে আগফালে চাই পেলাই বহি যাব পাৰিব ইয়াতে এজন মই বহি দিব দেখুৱাইছোঁ তুমি বহাচোন তাতে বহি দিব দেখুৱাইছোঁ আগফালে এজন বহি দিয়ক যিজনে চলাব সেইজনে বহি দিয়ক এয়া চাওক এয়া গাড়ীখন চাওক বহিছে তেওঁলোকে এতিয়া বহিছে সম্পূৰ্ণ আপোনালোকে এনেকৈ বহিব পাৰিব তেওঁলোকে হাই দিছে আপোনালোকেও চাওক ভিডিঅ'টো এয়া চাওক ড্ৰাইভাৰজন আগফালে আছে এইটো হৈছে আপোনাৰ ড্ৰাইভাৰ বহা ছিটটো আপোনালোক দেখুৱাইছোঁ মই আগতে এইটো ড্ৰাইভাৰ বহা ছিটটো লগতে কিন্তু অন্য ই ৰিক্সাত যেনেকৈ আপোনাৰ ছিটটো উল্টা হৈ থাকে তেওঁলোকে মডিফাই কৰি লৈছে আৰু ইয়াতে মডিফাই কৰিছে আপোনালোকৰ যদি এনেকৈ মডিফাই কৰি ল'ব বিচাৰে তো ইয়াতে আপোনালোকে মডিফাই কৰিব পাৰিব এয়া সম্পূৰ্ণ এয়া চাওক আগত যাওক এয়া হৈছে সম্পূৰ্ণখিনি এয়া চাওক সম্পূৰ্ণখিনি গৈ আছে গাড়ীখন উলিয়াই দিছে এয়া সম্পূৰ্ণ মানে এফালে হ'ব পাৰে এয়া গাড়ীখন উলিয়াই দিছে তেওঁলোকে আৰু এইখন হৈছে সম্পূৰ্ণ আপোনাৰ বিপৰীতমুখী হয় এইখন গাড়ীত মানে বহিলে আপোনালোকে সকলোৱে মানে এটা মুখে বহিব লাগে কিন্তু অন্য ই ৰিক্সাত আপোনালোকে যেতিয়া বহিব হয়তো পিছৰ যিজন বহিব আৰু মাজত যিজন বহিব মুখামুখিকৈ বহিব লাগে কিন্তু এইখনত আপোনাৰ তেওঁলোকে সম্পূৰ্ণখিনি মডিফাই কৰি লৈছে যিহেতু নিজাকৈ মডিফাই কৰিছে আপোনালোকে কৰিব পাৰিব কিন্তু ইয়াত আপোনাৰ বহাৰ মজাটোও বেলেগ বহে বা এনেকুৱা যদি আপোনালোকে মডিফাই কৰিব খোজে এখন আপোনালোকে ডিলাৰখনৰ নাম এড্ৰেছ সম্পূৰ্ণ মই কৈ দিম লগতে আপোনালোক দেখুৱাই দিছোঁ আমাৰ ডিলাৰখন আছে মই ডিলাৰৰ যিখন বেনাৰ আছে বেনাৰখন আপোনালোক দেখুৱাই দিছোঁ আমাৰ পানেৰী পুলিচ পইণ্ট অকণমান পাৰ হৈ আহি যিটো কচবিল যোৱা ৰোডটো আছিলে আপুনি তাতে আমাৰ ডিলাৰখনৰ এড্ৰেছটো পাই যাব আপোনাক মই সম্পূৰ্ণ ডিলাৰখনৰ এড্ৰেছটো দি দিছোঁ ইয়াতে সম্পূৰ্ণ পোষ্টাৰখন লাগি আছে বা আগতে মই আপোনালোক দেখুৱাইছোঁ এয়া হৈছে আপোনাৰ ডিলাৰখন সম্পূৰ্ণ এড্ৰেছ দিয়া আছে কণ্টেক্ট নম্বৰ দিয়া আছে লগতে মই ডেছক্ৰিপশ্যনত আপোনালোকৰ কণ্টেক্ট নম্বৰটো দি দিম বাৰু তেওঁৰ অনাৰজনৰ কণ্টেক্ট নম্বৰটো দি দিম এয়া চাওক সম্পূৰ্ণ আপোনাৰ এড্ৰেছটো দিয়া আছে ইয়াতে সম্পূৰ্ণ এড্ৰেছ দিয়া আছে আৰু তথাপিও মই আকৌ এবাৰ কৈ দিম বাৰু এড্ৰেছটো তো এতিয়া যিজনে গাড়ীখন মানে মডিফাই কৰিছিলে তেওঁ ওচৰত আছে তেওঁৰ পৰা জানিব বিচাৰিম যে কি ধৰণে তেওঁ এখন কৰিছিলে তো আপুনি এইখন মডিফাই কৰিছিলে নহয় জানো আপুনি বৰ্তমান মানে যেনেকুৱা ধৰণত কৰিছে অইন বেলেগ যদি গাড়ী আহে আপোনাৰ এনেকৈ কৰিবলৈ আপুনি কৰিবনে হয় নিশ্চয় কৰিম নিশ্চয় কৰিব নহয় জানো এনে আপোনাৰ মানে এইটো চিষ্টেমত যিটো চিষ্টেমত বনালে আপোনালোকে চ' বনোৱা গাড়ীখন বৰ্তমান মানে মেকিং চাৰ্জ কিমান হৈছে মেকিং চাৰ্জটো কিমান বাঢ়িছে চাৰ্জটো ইয়াতে একো লগা নাই গাড়ী যিবিলাক আছে সেইবিলাকে আমি খুলি মেলি উল্টাই ছেপাৰেটকৈ লগাইছোঁ হয় এনে আপুনি যদি এনেকৈ বনাই দিয়ে বা বেলেগ এখন গাড়ী আহি পুৰণা গাড়ী আহি যদি আপোনাক কয় যে মোক এনেকুৱা চিষ্টেমত বনাই দিব লাগে চ'
তো আপুনি বনোৱাৰ বিপৰীতে আপুনি কিমানমান ল'ব ধৰক প্ৰাইচটো এনে মেকিং চাৰ্জটো আপোনালোকৰ কথাটো আপোনাৰ 3000মান যাব চ' 3000মান টকাত আপোনাৰ সম্পূৰ্ণ মেকিং চাৰ্জ আহি যাব মেকিং চাৰ্জত আপোনালোকৰ গাড়ীখন মানে এনেকুৱা হৈ যাব সম্পূৰ্ণ মানে কি আপোনালোকে এক চাইডে বহিব পাৰিব মানে যিজন মানে মুখামুখি বহা চিটটো সম্পূৰ্ণৰূপে এইটো আপোনাৰ মানে কি ইফালে আছিল নহয় জানো ইফালে আছিল ইফালে আপোনালোকে আনি পেলাই বহাই দিছে চ' আপুনি এনেকুৱা আগে পিছে কৰিছিলে নে এইখনে ফাৰ্ষ্ট আগতে কৰিছোঁ মই আগতে 4খন কৰিলোঁ আগতে 4খন কৰিছে নহয় জানো চ' আগে পিছেও তেওঁলোকে কৰিছে চ' আপোনালোকে যদি কৰিব গাড়ী তেনেকুৱা ধৰক মডিফাই কৰিব বিচাৰে আপোনালোকে আহক নিউ মাহমতৰ ডিলাৰ্ছলৈ আহক আমাৰ পানেৰীতে হয় পানেৰী যিটো ইউটি ৰোড আছে ইউটি ৰোডৰ পৰা আপোনাৰ পানেৰী থানাৰ পৰা অকণমান আহিলে আপোনাৰ ইউটি ৰোডৰ ফালে অকণমান আহিলে আমাৰ যিখন গেৰেজখন আছে ডিলাৰখন আপোনালোকে পাই যাব চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰক শ্বেয়াৰ কৰক লগতে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক বাই বাই